হেল্ল' ফ্ৰেণ্ডছ, কি কৰিছে আপোনালোকে? মই এতিয়া বনাবলৈ লৈছোঁ চাহ। গধূলি সময়ত চাহকাপ খালে নিশ্চয় ভাল লাগে, নহয় জানো? এতিয়া সময় হৈছে প্ৰায় 6টামান বাজিছে আৰু মই ইয়াত গাখীৰ গৰম কৰি লৈছোঁ। মই বনাবলৈ লৈছোঁ কফি মানে এনেই 10 টকীয়া পেকেট এটা আনিছিলোঁ আৰু তাৰে এয়া কেতিয়াবা কফি খাবলৈও মন যায় নিশ্চয় যিহেতু। এয়া এচামুচ দি লৈছোঁ আৰু ইয়াতে গাখীৰখিনি এড কৰি দিছোঁ গৰম কৰি। আৰু মই চেনি দিয়া নাই যিহেতু আমাৰ মিঠাই আছে, সেইবাবে। এয়া দেখিছে আমাৰ দুজনৰ কাৰণে বনাইছোঁ। আপোনালোকে কি কৰি আছে জনাব দেই। যদি আপোনালোকে মোৰ এই চেনেলটো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ চাই থাকিব আৰু অল কৰি দিব, তেতিয়া মই সকলোবোৰ ভিডিঅ' পাই থাকিব। এয়া আমাৰ কফি ৰেডি হৈ গ'ল। আমাৰ দুজনৰ কাৰণে বনাইছোঁ, আমাৰ গাগুৱে নাখায়। আৰু মই আপোনালোকলৈ আগবঢ়াইছোঁ এইপিনে আজি মই কাজি নেমু বনাইছিলোঁ আচাৰ। এয়া আপোনালোকৰ আগত তাকে অকণমান শ্বেয়াৰ কৰিলোঁ। এইফালে মই কাজি নেমু লৈছোঁ, পকা 3টা লৈছিলোঁ। এয়া দেখিলে, যিহেতু কাজি নেমু এনেই নষ্ট হৈ যায় সেইবাবে অলপমান আচাৰ থওঁ বুলি ভাবিলোঁ। এয়া দেখিছে এনেদৰে মই কাটি লৈছোঁ। আপোনালোকে বনাইনে বাৰু জনাবচোন। এনেই নষ্ট হৈ যোৱাতকৈ বনাই দিলে খাবলৈও ভাল হ'ব। এনেদৰে সৰু সৰুকৈ মই কাটি লৈছোঁ আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু ভাল লাগিলে লাইক এটা কৰি থ'ব। এয়া দেখিছে এইখিনি মই এনেদৰে এতিয়া কাটি ল'ব লাগিব। এই কাজি নেমু আচাৰটো মই কালি বনাইছিলোঁ, আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিছোঁ। এয়া মোৰ কাজি নেমুখিনি কটা ৰেডি হৈ গ'ল আৰু ইয়াতে এতিয়া মই অলপমান নিমখ এড কৰি দিছোঁ আৰু এইপিনে মই হালধি এড কৰি এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। দেখিলে এইখিনি এতিয়া মই ঢাকোন মাৰি এদিনৰ কাৰণে থৈ দিছিলোঁ। এয়া পিছদিনাখন মই এইখিনি দেখিলে মোৰ ৰেডি হৈ গ'ল। এইখিনি মই ঢাকোন মাৰি আজি মানে যোৱা ৰাতি থৈ দিছিলোঁ। তাৰপিছত পিছদিনা অলপমান গোটেই দিনটো ৰ'দত দি দিলোঁ। এয়া তাৰপিছত মই এতিয়া ৰাতি বনাবলৈ লৈছিলোঁ। এয়া দেখিলে এইখিনি মই এদিনহে ৰ'দত দিলোঁ আৰু ইয়াতে মই কেঁচা জলকীয়া 3টামান দি দিছোঁ আৰু ইয়াতে মই মিঠাতেল গৰম কৰি লৈছিলোঁ, মিঠাতেলখিনি দি দিছোঁ। আপোনালোকে জ্বলাটো বেছি খালে বেছিকৈ দিব জলকীয়া। এয়া মই ইয়াত মিঠাতেলখিনি দি দিছোঁ আৰু ইয়াতে মই দিব লাগিব আৰু অলপমান নিমখ দি দিছোঁ, যিহেতু মই নিমখ অলপ কম হ'ল দিয়া সেইবাবে। আৰু মই মছলা দিছোঁ, এই জিৰা আনিছিলোঁ, জিৰা মই গৰম কৰি এনেদৰে পিহি লৈছিলোঁ, ইয়াৰে দি দিছোঁ অলপমান। আৰু ইয়াতে মই এতিয়া ৰেড চিলি অলপমান দি দিম। এয়া দেখিছে আৰু মই ইয়াতে অলপমান মিট মছলা এনেই দিছোঁ আৰু অকণমান গোন্ধটোৰ কাৰণে ভাল লাগে। আপোনালোকে আৰু মছলা ব্যৱহাৰ কৰিব পাৰে, সৰিয়হও দিব পাৰে, মই দিয়া নাই কিন্তু। আৰু জ্বলাৰো বেছি দিব পাৰে, তেতিয়া খাবলৈ টেষ্টি হয়। এইখিনি এতিয়া ভালদৰে এনেদৰে মিক্স কৰি ল'ব। যদি বনোৱা নাই আপোনালোকে বনাই চাব এবাৰ। এইখিনি মই এতিয়া ধুনীয়াকৈ মিক্স কৰি লৈছোঁ এখন হেতাৰে। এয়া চাওকচোন, দেখিবলৈ বহুত ধুনীয়া লাগিছে, খাবলৈ বহুত টেষ্টি হ'ব। এয়া দেখিলে আৰু মই এইখিনি ভৰাবৰ কাৰণে মোৰ ওচৰত চিচাৰৰ বৈয়াম ডাঙৰ নাছিলে, সেইবাবে মই সৰু সৰু 3টা লৈ লৈছিলোঁ। আৰু এটাত মোৰ অলৰেডি ভোট জলকীয়া আছিলেই, সেইবাবে মই তাতে আকৌ ভৰাই দিম। এয়া দেখিলে এতিয়া মই এইখিনি ধুনীয়াকৈ ভৰাই যাম। ভৰাবৰ কাৰণে এখন মই চামুচ লৈ লৈছোঁ। এয়া ভৰাই গৈছোঁ। আপোনালোকেও ট্ৰাই কৰি চাব, এনেদৰে খাবলৈ ভাল লাগে। এয়া মোৰ এটা বটল হৈ গ'ল। এতিয়া মই ইয়াত ভোট জলকীয়া দিয়াৰ এই বৈয়ামটোত ভৰাই দিছোঁ। এয়া দেখিলে আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওকচোন, দেখিবলৈ বহুত ধুনীয়া হৈছে আচাৰখিনি। এয়া চাওক, মোৰ আচাৰ ৰেডি হৈ গ'ল। মোৰ 2টা বৈয়ামতহে হ'ল আৰু এটা বৈয়াম মই থৈ দিছোঁ গাগুৰ কাৰণে, অলপমান টেঙা থৈ দিছিলোঁ তাৰ বাবে জ্বলা নিদিয়াকৈ বনাবলৈ। কেনেকুৱা পালে ভিডিঅ'টো তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই বাই, থেংক ইউ।